হেল্ল' গাইজ, মই আক্টাৰ লাইফষ্টাইলৰ পৰা আপোনালোকৰ সকলোকে আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ ওচৰলৈ ৰেচিপি লৈ অহা নাই। মই আজি আপোনালোকৰ ওচৰলৈ এটা হোম ৰেমেডি স্কিন কেয়াৰ টিপছ লৈ আহিছোঁ। মই কেনেকৈ মোৰ নিজৰ ছালৰ যত্ন লওঁ সেয়া আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। তো আহকচোন চাওঁ কেনেকৈ ইউজ কৰোঁ। মই এটা বাউল লৈ লৈছোঁ। ক্লিন বাউল এটা লৈ ল'ব। ইয়াত এতিয়া মই বেচন এচামুচ লৈছোঁ। চামুচে আধা চামুচ ল'ব। যিটো ঘৰত ব্যৱহাৰ কৰোঁ সেইটো বেচনে ইউজ কৰিছোঁ। ইয়াত এতিয়া মই গোলাপ জল লৈছোঁ। গোলাপ জল আধা চামুচ দিব। ইয়াত মই এল'ভেৰা জেল লৈছোঁ। মই পতঞ্জলি এল'ভেৰা জেল ইউজ কৰিছোঁ। আপোনালোকৰ যদি ঘৰত ফ্ৰেছ এল'ভেৰা জেল থাকে তাৰো আপোনালোকে ল'ব পাৰিব। মই এল'ভেৰা জেল আধা চামুচ লৈছোঁ। আৰু ইয়াত মই গ্লিচাৰিন এড কৰিছোঁ, কাৰণ মই গ্লিচাৰিনটো মোৰ স্কিনত লগাই মই ভাল পাওঁ, মোৰ লগত শ্বুট কৰে। যদি আপোনালোকৰ কাৰোবাৰ স্কিনৰ লগত শ্বুট নকৰে তেতিয়া ইয়াৰ সলনি আপোনালোকে গাখীৰ ইউজ কৰিব পাৰিব। কেঁচা গাখীৰ ল'ব। আৰু ইয়াত মই এটা ভিটামিন কেপচুল এটা লৈছোঁ। ইভনৰ হয়, যিকোনো মেডিকেল ষ্ট'ৰত পোৱা যাব। এটা ছাইড পিঙেৰে খোজ মাৰি উলিয়াই ল'ব। গোটেইখিনি এতিয়া মিক্স কৰি ল'ব। ধুনীয়া পেষ্ট এটা বনাই ল'ব। এয়া চব বনোৱা হৈ গ'ল। এতিয়া মই লগাই দেখাম কেনেকৈ লগাওঁ। মই হাততে লগাই পেলাই আপোনালোকক দেখাইছোঁ। আপোনালোকে গালত এনেকৈ ঘঁহি 2 মিনিটছমান এনেকৈ ঘঁহি পেলাই চাৰ্কুলাৰ মোশ্যনত এনেকৈ লগাব গালত। 10 মিনিট লগাব। লগাই পেলাই ৰাখি ধুই দিব। বহুত সোনকালে ইয়াৰ ৰিজাল্ট পাব। লগোৱাৰ পাছতে আপোনাৰ স্কিনখন বগা বগা লাগিব। আৰু বিয়া খাবলৈ গ'লে যে লগাবলৈ নাপাহৰিবই, বহুত ফ্ৰেছ লাগে। লগাই চাবচোন। আৰু মোৰ যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব। আৰু যদি নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।